নমস্কাৰ, মোৰ এই ইউটিউব চেনেলত আপোনাক স্বাগতম জনাইছোঁ। আপুনি যদি শিৱসাগৰত থাকে, যদি ছুইগিত অৰ্ডাৰ কৰা নাই, তেতিয়া আপুনি বহুত ভুল কাম কৰিছে। কাৰণ ছুইগিত দি আছে ডিছকাউণ্ট 50% অফ, 30% অফ, 40% অফ। এতিয়া আপুনি যদি নাজানে কুপন ইউজ কৰিবলৈ, তেতিয়াহ'লে আপুনি বহুত ভুল কাম কৰিছে। মই এই ভিডিঅ'টোত আপোনাক দেখাম কুপন কেনেকৈ ইউজ কৰে ছুইগিত। তো এই ভিডিঅ'টো চাই থাকক। ধন্যবাদ। প্ৰথমত যাব ছুইগিত। চাওক, আপুনি যদি এপটো ইনষ্টল কৰা নাই, তেতিয়াহ'লে নতুন যদি ইনষ্টলাৰ হয়, তেতিয়াহ'লে আপোনাৰ কুপনটো অলৰেডি থাকিব 2-3টা। তো আমি এতিয়া যাওঁ ছুইগিত। এয়া এইটো দেখিছেনে, জংফাই মোৱা ম'ম' ফেব 19, ইয়াত 50% অফ দিয়া আছে। আপুনি যদি নিউ ইউজাৰ হয়, আপোনাৰ 50% অফ প্ৰথমত থাকিব। তো আপুনি কোনোবা এটা ৰেষ্টুৰেণ্ট আপুনি আগত অফাৰ চাই ল'ব। যদি অফাৰ দিয়া থাকে, অফাৰ নাই, তেতিয়াহ'লে আপুনি যাব কোনোবা এটা ৰেষ্টুৰেণ্টত ক্লিক কৰিব। তাত গৈ চাব, মই চাওমিনত চাইছোঁ, সেইটো এড কৰিলোঁ, 2টা এড কৰিলোঁ, 120 হ'ল। এইটো যদি এইটো দেখিছেনে, এইটোত এপ্লাই কুপন, এইটো চাওক এপ্লাই কুপন, এইটো চাওক ইয়াত 2টা মোৰ কুপন আছে, 2টা। এইটো চাওক 50% অফ, 50% অফ। ইয়াত এপ্লাই কৰিলে, এইটো এপ্লাই ছাইডতে এপ্লাই বাটনটো আছে, এপ্লাই কৰি দিব। এপ্লাই কৰি দিলে এইটো চাওক, ৱেলকাম এপ্লাইড, ছেভিং উইথ দিছ কুপন ডিলিচিয়াছ ফুড ইজ জাষ্ট এ কাপল অফ ক্লিকছ এৱে। চাওক, এতিয়া 120 যদি আপুনি লয়, তেতিয়া আপোনাৰ 60হে পে' কৰিব লাগিব। যদি মোৰ এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম। নমস্কাৰ।